हेलो गुड इवनिंग मैं परी आपनालोকক मोर एटा मिनी ब्लगলৈ पुनरबार स्वागतम जनाइছো। আজি কি কৰো দেখাই যাম বাৰু। আজি বহুত বটা মাৰিছিলে, বটাহত কলগছ এজোপা ভাগি পৰিলে পাঁচ সাইডে। এটো কলডিলটো হৈছিলে মই কাটি লৈ আনিলো আৰু এয়া পাঁচ সাইডে আমাৰ কোমোৰা এজোপা হৈছে। এয়া এলোভেৰা আনিছিলো এজোপা পা এয়া 4 জোপা মান হৈছেগে আৰু এপিনে এজোপা ডাংবডি বগাইছে। এজোপা ফ্ৰেঞ্চবিন নকব আৰু দিলো হেয়া এডালে যি লাগিলে আৰু তাপা নলগাই হৈ থাকিলে আৰু এনে এজোপা বেঙেনা, এজোপা দুপৰ টেঙা, এজোপা বেঙেনা, এপিনে একজোপা মচুন্দৈ উঠিছে, মাজে মাজে এখিলা দুখিলা খোৱা হয় আৰু এপিনে এয়া বেঙেনা, এজোপা দুপৰ টেঙা, এজোপা বেঙেনা, এপিনে আদা গছ মৰিছেগে আৰু ঘালিব হৈছে নেকি। এপিনে অমিতা লাগিছে আৰু খাব পৰা হ'বগে আৰু আমাৰ ৰুমৰ পাঁচ সাইডে আছে দুজোপা, হৰিলে এটা দুটা খাবলৈ পাওঁ আৰু এইজোপা মধুৰীজোপা 12 মহীয়া চাগে দেই, লাগিয়ে থাকে, খাবলৈ পায়ে থকা হয়। চকচোন হেয়া লাগিয়ে আছে, পাৰি খাই থকাই হয় বাৰু। মইবোৰ লাগি আছে। এইখনে আমাৰ পাঁচ সাইডে বাৰীখন। এপিনে কাপোৰ ধুবলৈ ধুনীয়াকে সুবিধা কৰি দিছে। এইজোপা আজি কলগছ ভাগি পৰিল আৰু এয়া কাপোৰ ধুবলৈ ধুনীয়াকে। এইটো আমাৰ কুৱাটো, এইটো বৌহেতৰ ৰুম, সেইটো আমাৰ ৰুম। মানুহজন পাঁচ সাইডে বহি আছে। এইটো আমাৰ কুৱাটো, বৰষুণ দিলে ভৰ্তি হৈ যায়, এতিয়া তলত আছেগে বাৰু পানী। এইটো বৌহেতৰ ৰুম, এইটো আমাৰ ৰুমটো, দাঁতিত আৰু এটা ফেমিলি আছে। এইটো বৌহেতৰ ৰুম, এইটো এটা ৰুম আছে, এইটো এটা ৰুম। আমি ইয়াত 2টা 3টা 4টা 5টা ফেমিলি আছো আৰু ওচৰা-ওচৰিকে। অসমীয়া 2টা, বাকী কেইটা লোকেল ফেমিলি আৰু এপিনে মেইন ৰাস্তা, এপিনে খিনি কলগছ, গোটেই কলগছে বেছি আছে বাৰু আমাৰ বাৰীখনত ৰুমৰ ওচৰত। কলডিল খাব পাম আৰু কেইদিনমানৰ পিছত। কলগছ বেছি আছে আমাৰ বাৰীখনত, আমাৰ ৰুমৰ মালিকৰ বাৰী আৰু এই ওচৰতে চাৰ্জ এটা আছে। এপিনে ৰাস্তা, এপিনে মেইন ৰাস্তা, চাৰ্জ এটা আছে, বলক চাৰ্জটো দেখুৱাই দিছোঁ। এজোপা নাৰিকল আছে বাৰু, এজোপাও আমাৰ মালিকৰ বাৰীতে পৰে আৰু এজোপা ৰাস্তাতে আছে, সৰিলে কোনোবাই লৈ যায় চাগে। এয়া চাৰ্জ চাওকচোন, খ্ৰীষ্টানৰ মন্দিৰ আমাৰ ৰুমৰ ওচৰতে আছে। এপিনে মেইন ৰাস্তাটো, এয়া আজিতো মৰ্ণিঙত ডাঙৰকে কিবা পাতিয়ে গ'ল। চানডে ইয়াত ডাঙৰকে কিবা কিবি পাতে এওঁলোকে। এপিনে এপিনৰ পৰা মেইন ৰাস্তাৰ পৰা গৈ আমাৰ ৰুমে পায় আৰু বেছিকণ নহয়। ৰাস্তাটো দেখিছেনে, দুদিনমানৰ আগত বনালে, এইডোখৰ নবনালে, সেইডোখৰ বনালে। এইডোখৰ নবনোৱাৰ কাৰণে এনেকুৱা ধূলি হৈছে, গোটেই আগফালৰ ফুলবোৰ একদম ধূলিয়ে নধৰা। এইডোখৰ বা কি কাৰণে এৰি থৈ গ'ল। এইজনী মই এনেই অলপ খোজকাঢ়ি দিছোঁ ৰাস্তাত। চাওকচোন নাৰিকল গছবোৰ ইমান ওখ ইয়াত। এজোপা আম লাগিছে চাওকচোন, অসমততো ফুলিছে চাগে, ইয়াতে আম লাগিলেই। এজোপা একেবাৰে আমাৰ ৰুমৰ মুখতে আছে, লগা নাই বাৰু এজোপা, লাগিলে খাবলৈ পাম আৰু। গা পা ধুই ধূপ ধূনা জ্বলাই ল'লোঁ। এতিয়া আমাৰ ৰুমটো দেখাম, আমি কেৰেলাত কেনেকৈ আছোঁ, কেনেকুৱা ৰুম লৈ আছোঁ আপোনালোকক দেখাম।
এয়া দৰ্জা মুখৰ পৰা সোমাই গৈছোঁ। এইপিনে সৰুকৈ এখন বাৰান্দা দিছে, এনে কিছুমান বস্তু থ'ব পৰাকৈ আৰু। এইটো প্ৰথম সোমাই গৈ এইটো এটা ৰুম। এইপিনে এয়া আমি বাহিৰত আছোঁ, বাহিৰতো ইমান বস্তু লৈ লাভ নাই ন, লৈও যাব নোৱাৰোঁ ঘৰলৈ। সেইটোকে বস্তু যিকেইটা মানে লাগতিয়ালকেইটা লৈছোঁ, এনেকৈ আলহী আহিলে বহিব পৰাকৈ আৰু। এয়া মানুহজনৰ বাৰ্থডে পতাৰ পিছতে ডেক'ৰেশ্যন আধাটো এৰুৱাই নাই। এইপিনে মোৰ ভিডিঅ' বনোৱা লাইটটো, এইপিনে বস্তু কিছুমান থৈছোঁ। এইখিনি আমাৰ এনিভাৰ্চেৰীত কিছুমান গিফ্ট উঠিছিলে, সেইখিনি মই এনেকৈ ৰাখিছোঁ। এখন মানুহজনৰ কোম্পেনীৰ পৰা দিয়া কেলেণ্ডাৰ। এইটো হৈছে বাহিৰৰ ৰুমটো। এতিয়া ব'লক আমাৰ ৰুমটো এয়া এইপিনে চকী দুখন থৈছোঁ। এইপিনে ইয়াত কাপোৰ থ'ব পৰাকৈ দাদা এজনে দিছিলে এইটো বনাই। এইপিনে এয়া মই নিজে ফুল কৰি লগাই লৈছোঁ এখন বিচনাখন। এইপিনে এয়া বস্তু থ'ব পৰাকৈ এনেকৈ এডোখৰ সুবিধা কৰি দিছে ৰুমত এনেকৈ। এইপিনে এখন দুটা মানুহে ভাত খাব পৰাকৈ সৰু টেবুল এখন। এইপিনে এইখন মই কন্যাকুমাৰীৰ পৰা অনা গ্লাছ। এইপিনে কন্যাকুমাৰীত মৰা ফটো। এইখন ইউনিভাৰ্চিটিত বৌহঁতে গিফ্ট দিছিলে। এয়া এইপিনে এইপিনে এখন খিৰিকী। এয়া প্ৰথম ফুল কৰিবলৈ শিকোঁতে এইখনতে কৰি চাইছিলোঁ। এয়া অনুপম পৰি বুলি লিখা আছে। এইপিনে এয়া গ্লাছখন। এয়া এইটো এটা ৰুম দিছে। এইপিনে এয়া ধূপ ধূনা জ্বলাবৰ কাৰণে এনেকৈ অকণ সুবিধা কৰি দিছে। এইপিনে টেবুল এখন আছে, বেগ চেগবোৰ তুলি থৈছোঁ। এইপিনে গৈ এইটো পাকঘৰ। এইপিনেও এনেকৈ সুবিধা কৰি দিছে। এইপিনেও এয়া বস্তু থ'ব পৰাকৈ এয়া জুই ধৰিব পৰা সুবিধাটো আছে বাৰু। সেইপিনে খৰিও আছে। এয়া এনেকৈ আছোঁ আৰু। বাহিৰত আছোঁ কাৰণে যিখিনি লাগতিয়াল সেইখিনি বস্তুৱে আমি লৈছোঁ, অধিক বস্তু লোৱা নাই, যাবৰ টাইমত নিবলৈ অশান্তি হ'ব। এইপিনে এয়া আমাৰ বাথৰুম বাহিৰত আছে। এনেকৈ ৰুমটো চেঞ্জ কৰিম ভাবিছোঁ, অকণমান ভিতৰতে বাথৰুম থকাকৈ এটা ৰুম চাইছোঁ বাৰু। নতুন ৰুমটো সোমালেও আপোনালোকক দেখুৱাম। এইটো ৰুম দেখুৱালোঁ। আজি মোৰ ভিডিঅ'টো ইমানেই। ৰুমটো দেখালোঁ, আমি ক'ত আছোঁ, কেনেকৈ আছোঁ দেখুৱালোঁ। আপোনালোকে মোৰ মিনি ব্লগটো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই।